মোটামুটি বুজি পাই গ'লো এতিয়া এইবোৰ মানুহকতো চবকে পইচা বেছিকৈ দিব লাগিব চালা চব শেষ হৈ গ'ল একো নাই বুলি ক'লো নহয় একো নাইকিয়া মানে ঘৰখনৰ ভিতৰলৈ আহিলে যে বেয়া লগা বাদে বেলেগ বস্তু হেৰি নাই আপোনাৰ ঘৰ কোনখন দা মোক এই চাৰ যে সোমাইছিলে প্ৰথম চাৰ ঘৰটো কাষৰ আমাৰ জইণ্ট ফেমিলি 3জন আছোঁ তাই দাদা ঘৰত আপুনি ভিতৰত সোমাই দিছিলে আকৌ ভতিজাটো পঢ়া কথা যে কৈছিলে যে কেনেকৈ পানীটো হেৰি হ'ল কওকচোন এনেকৈ কি হ'ল মানে আমি হেৰি আছিলে দেই 19 তাৰিখৰ দিনা সোমবাৰ আছিলে শাওনৰ 3 তাৰিখ আছিলে আমি মন্দিৰ এভাগ স্থাপন কৰিম বুলি ভাবিছিলোঁ ইয়াতে অলৰেডি দিনত মিস্ত্ৰী এটা যোগালী 2জন আনি পিনি কিবা নিয়ম চিয়ম কৰি পিনি খুটা উভিলোঁ খুটা উভি থকা সময়ছোৱাতে ক'ৰ পৰা কেনেকৈ পানীখিনি আহিলে মানে নাজানিলোঁ সন্ধিয়া ই যে ইয়াৰ এখন গাড়ী আছে ৱেগনাৰ এখন আছিলে গাড়ীখন উলিয়াই নি এই ৰাস্তাত খাৰা কৰিছে ঘৰ বহি কিলে এই এভেনাখন উলিয়াব নোৱাৰিলে যে সেই তেনেকুৱা হৈছে একো কোনো কাৰো বস্তু একো উলিয়াব নাপালে মানে সব গোটেই গাঁওখনহে গোটেই গাঁওখনে মোৰ বা কাৰোবাৰ বুলি নহয় গোটেই গাঁওখনে আইলা হাবি গাঁও 8 নম্বৰ ৱাৰ্ডত মগৰাত পঞ্চায়তত গোটেই গাঁওখনে এইটো যে মানে সেইটো এটা কিমান ডাঙৰ ঘৰ দিছে নাই কিমান কয় সেই ঘৰৰ ভিতৰত এবুকু পানী হৈ গৈছে সেই ঘৰৰ ভিতৰতো এই ঘৰৰ ভিতৰতো এবুকু পানী হৈ গৈছে এই অঞ্চলৰ আটাইতকৈ ভাল ঘৰ ওখ ঘৰটো সেইটোৱে ভাল ঘৰটো সেইটোৱে সেই ঘৰটোৰ ভিতৰতো এবুকু পানী হৈ গৈছে এয়া লাহে লাহে এইটো অকণমান 100 মিটাৰ এটা ব্লক বনাইছিলে 100 মিটাৰ এটা ব্লক বনাইছিলে এইটো ৰাস্তা এনেকৈ কৰি তাৰপিছত প্ৰায় এই জাষ্ট এই ওলাইছে আৰু ঢকুৱাখানা বিধানসভা সমষ্টি ৰাইজৰ দলৰ তৰফৰ পৰা পদ্মকান্ত ককাইদেউ আহিছে আৰু লগত কিমানজন আহিছে 8জন ব্যক্তি আহিছে তেখেতসকলে আমাৰ ঢকুৱাখানা সমষ্টিৰ তৰফৰ পৰা শিৱসাগৰ সমষ্টিৰ ৰাইজলৈ টকা 16,000 টকা নগদ আমাৰ হাতত প্ৰদান কৰিছে মোটামুটি বুজি পাই গ'লো এতিয়া এইবোৰ মানুহকতো চবকে পইচা বেছিকৈ দিব লাগিব চালা চব শেষ হৈ গ'ল একো নাই বুলি ক'লো নহয় একো নাইকিয়া মানে ঘৰখনৰ ভিতৰলৈ আহিলে যে বেয়া লগা বাদে বেলেগ বস্তু হেৰি নাই আপোনাৰ ঘৰ কোনখন দা মোক এই চাৰ যে সোমাইছিলে প্ৰথম চাৰ ঘৰটো কাষৰ আমাৰ জইণ্ট ফেমিলি 3জন আছোঁ তাই দাদা ঘৰত আপুনি ভিতৰত সোমাই দিছিলে আকৌ ভতিজাটো পঢ়া কথা যে কৈছিলে যে কেনেকৈ পানীটো হেৰি হ'ল কওকচোন এনেকৈ কি হ'ল মানে আমি হেৰি আছিলে দেই 19 তাৰিখৰ দিনা সোমবাৰ আছিলে শাওনৰ 3 তাৰিখ আছিলে আমি মন্দিৰ এভাগ স্থাপন কৰিম বুলি ভাবিছিলোঁ ইয়াতে অলৰেডি দিনত মিস্ত্ৰী এটা যোগালী 2জন আনি পিনি কিবা নিয়ম চিয়ম কৰি পিনি খুটা উভিলোঁ খুটা উভি থকা সময়ছোৱাতে ক'ৰ পৰা কেনেকৈ পানীখিনি আহিলে মানে নাজানিলোঁ সন্ধিয়া ই যে ইয়াৰ এখন গাড়ী আছে ৱেগনাৰ এখন আছিলে গাড়ীখন উলিয়াই নি এই ৰাস্তাত খাৰা কৰিছে ঘৰ বহি কিলে এই এভেনাখন উলিয়াব নোৱাৰিলে যে সেই তেনেকুৱা হৈছে একো কোনো কাৰো বস্তু একো উলিয়াব নাপালে মানে সব গোটেই গাঁওখনহে গোটেই গাঁওখনে মোৰ বা কাৰোবাৰ বুলি নহয় গোটেই গাঁওখনে আইলা হাবি গাঁও 8 নম্বৰ ৱাৰ্ডত মগৰাত পঞ্চায়তত গোটেই গাঁওখনে এইটো যে মানে সেইটো এটা কিমান ডাঙৰ ঘৰ দিছে নাই কিমান কয় সেই ঘৰৰ ভিতৰত এবুকু পানী হৈ গৈছে সেই ঘৰৰ ভিতৰতো এই ঘৰৰ ভিতৰতো এবুকু পানী হৈ গৈছে এই অঞ্চলৰ আটাইতকৈ ভাল ঘৰ ওখ ঘৰটো সেইটোৱে ভাল ঘৰটো সেইটোৱে সেই ঘৰটোৰ ভিতৰতো এবুকু পানী হৈ গৈছে এয়া লাহে লাহে এইটো অকণমান 100 মিটাৰ এটা ব্লক বনাইছিলে 100 মিটাৰ এটা ব্লক বনাইছিলে এইটো ৰাস্তা এনেকৈ কৰি তাৰপিছত প্ৰায় এই জাষ্ট এই ওলাইছে আৰু